Hello dear friend, এটা নতুন ভিডিওতে আমাৰ ইউটিউব চেনেল মোচৰা ভাল পালে আপোনালোকক পুনৰ স্বাগতম। Dear friend, আপোনালোকে এতিয়ালৈকে শ্ৰম কাৰ্ড বনাইছে নে? যদি শ্ৰম কাৰ্ড বনাই তেনেহলে আপোনালোকে শ্ৰম কাৰ্ড অতি সোনকালে বনাই লওক। কিয়নো এই শ্ৰম কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব পাৰিব 3000 টকা। হয়, কথাটো সঁচা হয়। আপোনালোকৰ শ্ৰম কাৰ্ড থাকিলে আপোনালোকে মাহিলি 3000 টকা লাভ কৰাৰ সুবিধা পাব। এই 3000 টকা আপোনালোকে কেনেকৈ লাভ কৰিব? কোন সকল মানুহে এই 3000 টকা লাভ কৰিব? কিমান বয়সৰ ওপৰত হলে এই 3000 টকাটো লাভ কৰিব পাৰিব? সকলোখিনি মই আজি আপোনালোকক জনাই দিম। আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই ল'ব। বলক আমি আজিৰ ভিডিও আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ড, কথাটো সঁচা হয়। যদি আপোনালোকৰ শ্ৰম কাৰ্ড থাকে তেনেহলে আপোনালোকে লাভ কৰিব পাৰিব মাহিলি 3000 টকা। ডিয়াৰ ফ্ৰেণ্ড, আপোনালোকে যদি এতিয়ালৈকে শ্ৰম কাৰ্ড বনাই নাই তেনেহলে অতি সোনকালে শ্ৰম কাৰ্ড বনাই লওক। শ্ৰম কাৰ্ড কেনেকৈ অনলাইনত বনায় মই আগতে ভিডিও বনাইছোঁ। আপোনালোকে ভিডিওটো চাই শ্ৰম কাৰ্ড বনাই ল'ব। সেই ভিডিওৰ লিংকটো এই ভিডিও ডেসক্ৰিপশনত আছে। আপোনালোকে ভিডিওটো চাই শ্ৰম কাৰ্ড বনাই ল'ব। মই এতিয়া আপোনালোকক কৈছোঁ এই শ্ৰম কাৰ্ড থাকিলে আপোনালোকে কেনেকৈ 3000 টকা লাভ কৰিব পাৰিব। মই আপোনালোকক স্ক্ৰীনত এটা মেছেজ দেখুৱাইছোঁ, চাওক। এই মেছেজটো যে আপোনালোকৰ সকলোৰে ওচৰত আহিছে তেনেহলে আপোনালোকে লাভ কৰিব পাৰিব 3000 টকা। মেছেজত চাওক লিখা আছে 4RS 3000 পেনশন জয়নিং প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধনা পেনশন যোজনা। মানে আপোনালোকৰ এইটো প্ৰধানমন্ত্ৰী পেনশনটো হয়। আপুনি 3000কৈ আপোনালোকে মাহিলি আপোনালোকে লাভ কৰিব। আপোনালোকে প্ৰথমতে আপোনালোকক মানধনা ৱেবছাইটত গৈ আপোনালোকক এপ্লাই কৰিব লাগিব। এপ্লাই কৰিলে আপোনালোকে এই 3000 টকাটো লাভ কৰাৰ সুবিধা পাব। এতিয়া কিছু কোন সকল মানুহে পাব? যদি আপোনালোকৰ বয়সটো 18ৰ ওপৰত হৈছে তেনেহলে আপোনালোকে এই 3000 টকাটো লাভ কৰিব পাৰিব। এতিয়া হ'ব মেইন টুইষ্ট। আপোনালোকে এই 3000 টকাটো কেতিয়া লাভ কৰিব? এই 3000 টকা লাভ কৰিব আপোনালোকৰ যেতিয়া 60 বছৰ হ'ব। 60 বছৰৰ ওপৰত হলে আপোনালোকে মাহিলি এই 3000 টকাটো লাভ কৰিব পাৰিব। আপোনালোকে যদি এতিয়া মানধনা ৱেবছাইটত গৈ এপ্লাই কৰে তেনেহলে আপোনালোকৰ একাউণ্টৰ পৰা 55 টকাকৈ কাটিব। সেই 55 টকা আৰু গভৰ্ণমেণ্টে 55 টকা দিব। তেনেহলে আপোনালোকৰ টোটাল হ'ল 110 টকা। আপোনালোকৰ 110 টকা শ্ৰম কাৰ্ড একাউণ্টত আপোনালোকৰ এড হ'ব। যেতিয়া আপোনালোকৰ 60 বছৰ হ'ব তেতিয়া আপোনালোকে এই শ্ৰম কাৰ্ডৰ পৰা আপোনালোকৰ মাহিলি 3000 টকাকৈ উইথড্ৰ কৰিব পাৰিব। এতিয়া কথাটো হ'ল সকলোৰে মনত এটা কোৱেশ্চন আহে। এই কোৱেশ্চনটো হ'ল আপোনালোকে এই 60 বছৰলৈকে জীয়াই থাকিব নে নাই? যদি আপোনালোকে জীয়াই নাথাকে তেনেহলে আপোনালোকৰ বৰ্তমানলৈকে যিমান টকা এড হৈছে এই টকাটো এনেই গ'ল। এইটো কথা নহয়। আপোনালোকে যদি 60 বছৰলৈকে জীয়াই নাথাকে কিবা কাৰণত তেনেহলে আপোনালোকে শ্ৰম কাৰ্ড যেতিয়া বনাইছে তেতিয়া আপোনালোকৰ নমিনি দিছিলে। সেই নমিনিয়ে আপোনাৰ এই শ্ৰম কাৰ্ডত যিমান টকা থাকিব 60 বছৰ পিছত আপোনালোকে এই টকাটো উইথড্ৰ কৰিব পাৰিব। মোৰ মতে প্ৰধানমন্ত্ৰী এতিয়া ভালেই যোজনা লৈছে। আপোনালোকক যদি ভাল লাগে তেনেহলে আপোনালোকে মানধনা ৱেবছাইটত গৈ এপ্লাই কৰিব। যদি আপোনালোকক ভাল নালাগে তেনেহলে আপোনালোকে এপ্লাই কৰাৰ প্ৰয়োজন নাই। আশা কৰোঁ মই আপোনালোকক এই এছএমএছটোৰ সমূহ আপোনালোকক বুজাই দিব পাৰিলোঁ। যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিব। যদি আমাৰ চেনেলত আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ ভিডিওটো সম্পূৰ্ণলৈ চোৱাৰ বাবে।